নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল জিলমিল জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জিকাৰ বাকলিৰ এটা সুন্দৰ চাটনিৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটোৰ বাবে আমাক জিকা 3 বা 4টা, পিঁয়াজ 1টা, আদা, নহৰু, জলকীয়া, নিমখ, সৰিয়হৰ তেল নিজৰ হিচাপমতে লৈ ল'লে হ'ল আৰু অকণমান নেমু লাগিব। এতিয়া মই 4টা জিকা এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি বাকলি গুচাই ল'ম। বাকলিটো অলপ ডাঠকৈ গুচাই ল'লে ভাল হয়। এতিয়া আমি বাকলিখিনি এটা চচপেনত অকণমান নিমখ দি সিজাই ল'ম। এয়া বাকলিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি পানীখিনি পেলাই অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। এতিয়া আমি সৰিয়হৰ তেলখিনি গৰম হ'বলৈ দি তাত পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি দি সিজাই লোৱা জিকাৰ বাকলিখিনি ভাজি ল'ম। যিহেতু আমি এইখিনি আগতেই সিজাই লৈছোঁ, সেইকাৰণে এইখিনি অলপ ভাজিলে হৈ যাব। এয়া আমাৰ হৈ গ'ল। এতিয়া আমি এইখিনি অলপ ঠাণ্ডা হ'বলৈ দি তাত অকণমান নিমখ লৈ ল'ম আৰু অকণমান নেমু লৈ সেইখিনি ধুনীয়াকৈ মিহি হোৱাকৈ মিক্সিত পিচি ল'ম। আপোনালোকে নেমুৰ সলনি ইয়াত ঘৰতে বনোৱা আমৰ আচাৰ বা জলফাইৰ আচাৰ ল'ব পাৰে। এয়া আমাৰ চাটনি পিছা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।